সৰ্থেবাৰীৰ কামৰপাৰাৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাৰ কৃষি পথাৰত উপস্থিত বৰপেটা জিলাৰ উপায়ুক্ত তেজপ্ৰসাদ ফৈছাল, জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস আৰু অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক। আদৰ্শ কৃষক দম্পতি পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁই ডেকাৰ ষ্ট্ৰবেৰী খেতি পৰিদৰ্শন কৰিলে জিলাখনৰ 3 মুৰব্বী বিষয়াই আৰু পৰমেশ্বৰ ডেকাৰ ষ্ট্ৰবেৰী খেতি আৰু হালধীয়া বিলাসী খেতি দেখি অভিভূত হৈ পৰিল 3গৰাকী বিষয়া। জৈৱিক পদ্ধতিৰে কৰা খেতি পথাৰ দেখি পৰমেশ্বৰ ডেকাৰ কৃষিকৰ্ম জিলাখনৰ বাবে এক আদৰ্শ বুলিও ব্যক্ত কৰে 3গৰাকী বিষয়াই। ইয়াতে আহিলোঁ, আহি যোনটো ষ্ট্ৰবেৰীৰ খেতিটো দেখিছোঁ পৰমেশ্বৰ ডেকাই কৰিছে। খেতি দেখিলে গম পোৱা যায় তেখেতে কিমান মানে ডেডিকেটেডলি কামটো কৰিছে, কাৰণ এইখিনি যিখিনি উৎপাদ মই দেখা পাই আছোঁ ইমান ধুনীয়াকৈ ষ্ট্ৰবেৰীখিনি লাগিছে, পকিছে। তাৰ লগতে মই দেখা পালোঁ এটা ৰঙীন ফুলকবি আছে আৰু ৰঙীন পাতকবি আছে। চ' এইটো পৰ্যায়ে আনাৰ কাৰণে যথেষ্ট ডেডিকেশ্যন লাগে, এইটো ডেডিকেশ্যন তেখেতৰ আছে আৰু সেইকাৰণে আৰু তেখেতৰ ৱাইফ বাচ্চা পঢ়িও আছে, কিন্তু লগতে সেইটোত সহায়ো কৰি আছে। সেইটো বহুত ডাঙৰ কথা, কাৰণ আজিকালি ল'ৰা ছোৱালীবোৰক মানে কেতিয়াবা এই খেতিত যাওঁ বুলি ক'লে সহজতে যাব নিবিচাৰে, কিন্তু সেইটো মই ব্যতিক্ৰম দেখিলোঁ। ছোৱালীজনীও লগত যোৱা বুলি ক'লে এতিয়া, সেইটো খুব ভাল কথা। আৰু ডেফিনেটলি আমি যিমান পাৰিম তেখেতক যদি কোনোবা ফালৰ পৰা সহায় কৰিব পাৰিম, মই কৃষি বিভাগৰ লগতো কথা পাতিম কিবা ধৰণৰ তেখেতক যদি মই সহায়